ৰাইজসকল মানে কিয় মনে মনে আছা দুআষাৰ ক'ব লাগে ৰাইজসকলে মানে দিনৰ সাজটো আপোনালোকক দেখালো আৰু এতিয়া ৰাতি দেখিছেনে ইয়াৰ লগত জুই ঠাণ্ডা পৰিৱেশটো উপায় নাই কাৰণ নতুন বছৰ সোমাইছে যিটো কৰোণাই 2020 শেষ কৰি দিলে আমাক হে সেইটো কাৰণে মানে এই নতুন বছৰটো অলপ মানে আৰু ভালদৰে যাতে যায় তাৰ কাৰণে মানে আজি দিনটো মানে একে লাগিছোৱে আপোনাৰ গোটেই ৰাতিটো টোপনি খতি কৰিবই লাগিব আনন্দ কাৰণ কিমান কষ্ট পালো 2020 আপোনালোকে জানে আৰু কৰোনা বাইদে বহুত শাস্তি দিছে আমাৰ লক্ষ্মণে ক'ব কৰোনা বাইদে কি কৰিলে আমি মানে ভাবাই নাছিলো আজি দিনটো যেনে হাঁহ মাংস খাব পাম মানে কৰোনা বাইদেউলে আগলৈ বহুত কষ্ট কৰিলে আমাক কষ্ট দিলে মানে আমি ভাবাই নাছিলো কাঠ আলু খাব পাম নে গাহৰিয়ে মাংস খাব পাম নে এনেকা মাংসৰ দাম হৈছে নে খাবৰ কাৰণে বহুত টান পাইছো আজি মানে ভাবিয়ে আছো মানে আগৰ দিন হলে মানে কৰোনা বাইদেউ আমাক খাবই নিদিলে হয় আমাৰ লক্ষ্মণ মানে যোৱাগৈ নাই লক্ষ্মণে মানে দিনতো ৰান্ধনি আৰু এতিয়াও ৰান্ধনি ৰান্ধা কামত লাগি আছে লক্ষ্মণ আজি নতুন বছৰৰ কাৰণে ৰাইজক কি কবা ৰাইজক মানে কি কমা দিনতো খোৱালোৱে ভালকে এতিয়া নিৰামিষ খাম বুলি ক'লে এই শুনক যিসকল মোৰ ছাবস্ক্ৰাইবাৰ হয় এওঁ বহুত কষ্ট কৰিছে আজি আৰু মানে মাংস এক্সিলেণ্ট বনাইছে হে মাংস ক'বই নালাগে এক্সিলেণ্ট বনাই আছে আৰু এতিয়াও বনাই আছে চাওক এইবোৰ দেখিছে হেৰি কি আছিলে মাছ আৰু মানে আপোনাৰ কাঠ আলু হয় মানে কাঠ আলু আৰু মাছ বনাইছে হে লক্ষ্মণ কোৱা কিবা মানে মাছ আৰু কাঠ আলু বনাইছো তাৰমানে দিনত মানে হাঁহ মাংস খালো মানে এতিয়া খাবলৈ ইচ্ছা নাই ইমান মানে হাঁহটো মানে ইমান তেল মানে এতিয়া ভাজি এখন বনাইছো আৰু দালি তৰকাৰী বুটৰ দালি বনাইছো আকৌ মাছ আৰু কাঠৰ আলুৱে বনাইছো আকৌ পাপৰ কিবা কিবি থাকিব আৰু বেঙেনা ফ্ৰাই কিবা কিবি সেয়াই খাম আৰু মানে দিনত মাংস খাইছো মাংস খালো এতিয়া বেঙেনা ফ্ৰাই পাপৰ থাকিব বুটৰ দালি থাকিব আকৌ কাঠ আলু লৈ বনাইছো আৰু বুটৰ দালি আৰু নতুন বছৰৰ শুভেচ্ছা দি দিয়া নতুন বছৰৰ আপোনালোকক শুভেচ্ছা জনালো ভালে সকলে থাকিব আমাৰ এতিয়া কবি চব্জি সিজাই নাই এতিয়া কবিটো মানে গাজৰ মানে বেছি দিয়া গলে অলপমান মছলা দিব লাগিব কিন্তু অলপ কবিটো মানে মিঠা হলে ভাল নালাগিব মছলা হলে ভাল লাগিব বনাই আছো চাওক হৈ যাব ন এতিয়াতো নাচিব লাগিব নাচিমতো খাইবলৈ নাচিম নতুন বছৰ খাইবলৈ নাচিম কি বনাইছো কি বনা নাই আলহীয়া কিবা কয় বেয়া পায় নে ভালে পায় নিমখে চোকা না নিমখে কি হয় সেয়াই নাচিব লাগিব নাই ধুনীয়া হৈছে এক্সিলেণ্ট বনাইছা তুমি দিনৰ যিটো সাজ বনাইছা মাংসৰ দি মানে এই এষাৰ কথা কয় যে আপোনাৰ পকৰত গুৰি মাৰিলেও নুঠিব মানে এক্সিলেণ্ট বনাইছে আমাৰ লক্ষ্মণে আৰু এতিয়াও মানে যিটো কাঠ আলু আৰু মাছ আৰু বনাইছে মানে গোন্ধটো আমি গম পাইছো আৰু ওচৰত আছো এক্সিলেণ্ট গোন্ধাই আছে একদম হা চাই থাকক আপোনালোকে ভিডিঅ'টো মজা হেপী নিউ ইয়েৰ আপোনালোকে চাই থাকক ডেন্স দেখিছে চাই থাকক আপোনালোকে হেপী নিউ ইয়েৰ 2021 ডেন্স চাই থাকক আমাৰ লক্ষ্মণ দেখিছে ডেন্স চাই থাকক মজা